কৃষ্ণ বৈষ্ণৱতী ওম দেহাটো ওম দেহাটো ওম দেহাটো দেহা তিতিলে কৃষ্ণ 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 কৃষ্ণ। নাম শ্ৰী ইন্দু নেওগ, মোৰ যোৰহাটত ঘৰ। বৰ্তমান মই চৰাইদেউ জিলাৰ স্পেচিয়েল এডপশ্যন এজেঞ্চিৰ মই কৰ্মচাৰী এগৰাকী। আৰু কালি আমাৰ বতৰো বেয়া, আমাৰ ইয়াত মানে কৰ্মীও কম আছিলে। মই কালি অকলে আছিলোঁ, মই যোৰহাট গৈছিলোঁ, কালি 2টা বজাত পাইছোঁহি। আমি খাওঁতে বওঁতে আমাৰ আৰু হেৰি আছে ইয়াত, আমাৰ মানে এইটো হেৰি বুলিয়ে ক'ব পাৰি আৰু বেনিফিচিয়াৰী বুলিয়ে ক'ব পাৰিম নহয়। তেওঁলোক কেইগৰাকীও আছে, তেওঁলোকক খুৱাই বোৱাই মানে খোৱা অকণমান দেৰি, কালি পাছবেলা ভাত খোৱা অকণমান দেৰি হ'ল, আমি দেৰিকৈ ভাত খাইছিলোঁ। কালি চব শুলে, খোৱাৰ পিছত বৰষুণ দিছে, আমাৰ বাহিৰত বাৰান্দাত কাপোৰ আছিলে, কাপোৰ থকাৰ কাৰণে মই বোলো কাপোৰখিনি আনোগৈ বুলি আহিছিলোঁ। আহি পেলাই মানে চাইছোঁ কান্দোন এটা শুনিলোঁ, কেঁচুৱা কান্দোন এটা শুনিলোঁ। তাৰপিছত ভয় লাগিছে, কিহে কান্দিছে। কাকো মই খবৰ দিয়া নাই, মনে মনে মই আন্ধাৰতে আনৰ টৰ্চৰ পোহৰতে আমাৰ লাইট অফ কৰি থৈছিলোঁ, আনৰ লাইটৰ পোহৰতে মই ফাকেদি চাই আহিলোঁ। চাই হোৱাৰ পিছত মই লগে লগে আৰু চাবিটোও খুলিছোঁ, মই আমাৰ ছাৰলৈ কোঅৰ্ডিনেটৰলৈ ফোন কৰিছোঁ প্ৰথম। তাৰপৰা কোঅৰ্ডিনেটৰে এইখিনিক আমাক জনাই দিছে আৰু অফিচিয়েল হেৰিয়ালৈকে। তাৰপিছত ইফালে ফ্ৰণ্টৰ মানুহ ঘৰৰ ল'ৰাজনক কোঅৰ্ডিনেটৰে ফোন কৰি মতাই দিলে, মাহী অকলে আছে, তুমি যোৱাচোন ৰাজু, ফোন কৰিব, আমাৰ গেটৰ মুখত কিবা এটা হৈছে। তাৰপৰা ল'ৰালৈকে সিয়ে পাইছে আগৈ। ওলাই গৈ দেখিছোঁ অকণমানি কেঁচুৱাটো একদম ফটোত উঠাই থোৱা আছে আমি। এইটো দোলনাখনৰ এনেকুৱা ছাইডত কাটি হৈ লাগি আছে, মানে কাটি হৈ লাগি আছে আৰু পৰুৱা গাটোত, ক'লা পৰুৱা। তাৰপিছত এই চিনো আছে পৰুৱা খোৱা, ক'লা পৰুৱা এইটো ছাইড বৰষুণত তিতি আছে। মই লগে লগে মানে মই অকল হেৰিখনে নিছোঁ, তাৰ ৰঙা টাৱেল এখন লৈ গৈছিলোঁ। তাৰপিছত হেৰি আহিলে, আমাৰ অফিচলৈ খবৰ দিলে, আমাৰ ছাৰৰ ঘৰ ছাৰৰ ওচৰতে পুলিচ আহিছিলে ৰাতি। তাৰপিছত ঠিকে আছে, খোৱা বোৱা কৰিছে, একদম জ্বৰ চৰ আছে নেকি চাইছে, একো নাই। তাৰপিছত হেৰি তাৰপৰা সিমানে আৰু, তাৰপৰা গোটেইখিনি খবৰ দিলোঁ। আমি খোৱালে ইয়াৰ বস্তু যা যোগাৰ কৰালে 4:30 হ'ল। তাৰপৰা চাহ খোৱা বোৱাখিনি ঠিকে, খালি আহোঁতে মুখখন একদম গোটেই গাখীৰ উলিয়াই পেলাই বগা হৈ আছিলে, এতিয়াও মানে লাগি ধৰা নিচিনা হৈ আছে। লগে লগে গৰম পানী কৰি ধুৱাইছোঁ, মুখখনো আঙুলি ধুৱাইছোঁ, এইবিলাকত গাখীৰ লাগি আছিলে গোটেইখন। কৃষ্ণ বৈষ্ণৱতী ওম দেহাটো ওম দেহাটো ওম দেহাটো দেহা তিতিলে কৃষ্ণ 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 কৃষ্ণ।